পঞ্চায়ত বিভাগৰ ফালৰ পৰা আপোনালোকৰ বাবে 1508টা কণ্টেক্সুৱেল পদ মুকলি কৰা হৈছে। এই পোষ্টকেইটাৰ বাবে এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব। আহক এতিয়া ইয়াৰ অভাৰভিউটো চাই লওঁ। অৰ্গেনাইজেশ্যনত কোৱা হৈছে কমিউনিকেশ্যনত অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম টোটেল ভেকেঞ্চিৰ কথা কোৱা হৈছে ইয়াতে 1508টা পোষ্ট। জব টাইপ কোৱা হৈছে কণ্ট্ৰেক্সুৱেল গভৰ্ণমেণ্ট অফ আছাম। স্কিম কোৱা হৈছে মেনৰেগা এণ্ড PMY যি এজ লিমিট হ'ব লাগিব 18ৰ পৰা 40 বছৰ। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 15,000 পৰা 18,000 প্ৰতি মাহে। এপ্লাই মোডৰ কথা কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট কোৱা হৈছে 22 মাৰ্চ 2026। এপ্লিকেশ্যন ফিজ কোৱা হৈছে নো ফিজ অৰ্থাৎ একো এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছত দিয়া হৈছে পোষ্ট নেমত কোৱা হৈছে চাৰ্টিড ইঞ্জিনিয়াৰ টোটেল ভেকেঞ্চি আছে ইয়াতে 291। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 18,000 প্ৰতি মাহে। গ্ৰাম ৰজাৰ সহায়ক টোটেল ভেকেঞ্চি আছে ইয়াতে 466টা। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 15,000 প্ৰতি মাহে। গ্ৰেডেড ইঞ্জিনিয়াৰ টোটেল ভেকেঞ্চি আছে ইয়াতে 291টা। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 18,000 প্ৰতি মাহে। কম্পিউটাৰ এছিষ্টেণ্ট টোটেল ভেকেঞ্চি আছে ইয়াতে 291। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 15,000 প্ৰতি মাহে। গ্ৰাম পঞ্চায়ত কৰিডৰত টোটেল ভেকেঞ্চি আছে ইয়াতে 462টা। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 15,000 প্ৰতি মাহে। পোষ্ট ৱাইজ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কোৱা হৈছে ইয়াতে এগ্ৰেডেড ইঞ্জিনিয়াৰৰ নাম্বাৰ অফ পোষ্ট আছে 291টা। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 18,000 প্ৰতি মাহে। এজ লিমিট কোৱা হৈছে ইয়াতে 18ৰ পৰা 40 বছৰ। কোৱালিফিকেশ্যন থাকিব লাগিব আপোনালোকৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিঙত, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনত, প্ৰফেচনেল ইন মোবাইল এপ্লিকেশ্যনত। গ্ৰাম ৰজগাৰ সহায়কৰ নাম্বাৰ অফ পোষ্ট আছে 464। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 15,000 প্ৰতি মাহে। এজ লিমিট কোৱা হৈছে ইয়াতে 18ৰ পৰা 40 বছৰ। কোৱালিফিকেশ্যন থাকিব লাগিব আপোনালোকৰ গ্ৰেজুৱেটেড ইন এনি ডিচিপ্লিন, মিনিমাম 50% থাকিব লাগিব। DCA মিনিমাম 6 মান্থ লাগিব। ডিষ্টেন্স ডিগ্ৰী ভেলিডিটি ইফ এপ্ৰুভ বাই UGC AICTE হ'ব লাগিব। নলেজ অফ মোবাইল এপ্লিকেশ্যন থাকিব লাগিব। কম্পিউটাৰ এছিষ্টেণ্টৰ নাম্বাৰ অফ পোষ্ট আছে 291। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 15,000 প্ৰতি মাহে। এজ লিমিট কোৱা হৈছে ইয়াতে 18ৰ পৰা 40 বছৰ। কোৱালিফিকেশ্যন থাকিব লাগিব আপোনালোকৰ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, মিনিমাম 50% থাকিব লাগিব। DCA মিনিমাম 6 মান্থ হ'ব লাগিব। প্ৰফেচনেল ইন মোবাইল এপ্লিকেশ্যন থাকিব লাগিব। গ্ৰাম পঞ্চায়ত কৰিডৰত নাম্বাৰ অফ পোষ্ট আছে 462টা। চেলাৰী লাভ কৰিব পাৰিব আপোনালোকে 15,000 প্ৰতি মাহে। এজ লিমিট কোৱা হৈছে ইয়াতে 18ৰ পৰা 40 বছৰ। কোৱালিফিকেশ্যন থাকিব লাগিব আপোনালোকৰ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, মিনিমাম 50% থাকিব লাগিব। DCA মিনিমাম 6 মান্থ থাকিব লাগিব। ডিষ্টেন্স ডিগ্ৰী ভেলি ইফ এপ্ৰুভ বাই UGC AICTE থাকিব লাগিব। মোবাইল এপ্লিকেশ্যন নলেজ থাকিব লাগিব। লেংগুৱেজ প্ৰফেচনেল অৰ্থাৎ ভাষা জ্ঞান থাকিব লাগিব আপোনালোকৰ। আছামিজ, ইংলিছ, হিন্দী আদি ভালদৰে ক'ব জানিব লাগিব। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনৰ কথা কোৱা হৈছে সকলো কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে প্ৰথমে আপোনালোকে ৰাইটিং এক্সাম দিব লাগিব। এই এক্সামত পাছ হ'লে আপোনালোকৰ শ্বৰ্টলিষ্টিং বেছড অন ৰাইটিং মাৰ্ক কোৱা হ'ব। তাৰপিছত নটিফিকেশ্যন
ভিয়া অফিচিয়েল ৱেবছাইটত SMS যোগে ৰিজাল্ট জনোৱা হ'ব। ৰিজাল্ট পাছ হ'লে একেবাৰে শেষত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। ইম্পৰ্টেণ্ট ডেটৰ কথা কোৱা হৈছে ইয়াতে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 22 ফেব্ৰুৱাৰী 2026 9টা বজাৰ পৰা ৰাতিপুৱা। অনলাইন এপ্লাই লাষ্ট ডেট কোৱা হৈছে ইয়াতে 22 মাৰ্চ 2026 ৰাতি 11:59 বজালৈ। এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব। এপ্লাই কৰোঁতে একো এপ্লিকেশ্যন ফিজ দিব নালাগে। ধন্যবাদ।